নমস্কাৰ প্ৰিয় দৰ্শক, বিহুৰ বতৰ আৰু কোৱাৰেণ্টাইন, গতিকে ৰিচ টাইমেও এই কোৱাৰেণ্টাইনৰ সময়ত বিভিন্ন অনুষ্ঠান আপোনালোকলৈ আগবঢ়াইছে। কিডছ লৈ পেলাই এটা শ্ব' আমি আগবঢ়াইছোঁ আপোনালোকক। এইবাৰো অসমৰ বিভিন্ন ঠাইৰ কণ কণ শিশুসকলে আপোনালোকলৈ আগবঢ়াইছে কেইটিমান বচা বচা গীত। আহক আমি সকলোৱে উপভোগ কৰোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী আভাস মজুমদাৰ। মই গোলাঘাটৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ ১ম শ্ৰেণীৰ ছাত্ৰ। এই লকডাউনৰ কালছোৱাত মই সকলোকে ঘৰত থাকি লকডাউনৰ নিয়ম মানি চলি থাকিবলৈ অনুৰোধ জনাইছোঁ। এই লকডাউনৰ কালছোৱাত ময়ো সংগীত চৰ্চা কৰি আৰু পঢ়া শুনা কৰি ঘৰতে কটাইছোঁ। এটি গীত আপোনালোকলৈ আগবঢ়াইছোঁ, কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। ধীৰে ধীৰে হেৰাই যায় আবেলিৰে ৰতাৰি, ধীৰে ধীৰে ঝিমিকি জ্বলে শেৱালি যেন তৰাৰি, ধীৰে ধীৰে হেৰাই যায় জলে শেৱালি যেন তৰাৰি, চাব খুজিও নেদেখো মই কতে বাছা অ লগৰ তুমি, ধীৰে ধীৰে হেৰাই যায়। নমস্কাৰ, মই ময়ূৰাক্ষীনাথ নুমলীগড়ৰ পৰা কৈছোঁ। এই লকডাউনৰ সময়ত আশা কৰিছোঁ আপোনালোক সকলো ঘৰতে আছে, ময়ো ঘৰতে আছোঁ। মই মোৰ পঢ়া শুনাৰ লগতে মিউজিকৰ প্ৰেক্টিচ কৰি আছোঁ। এই ভিউৱাৰ্ছ, মই হৰ্ষিতা উৎপল। আপোনালোক সকলোকে মই প্ৰথমতে অনুৰোধ জনাইছোঁ যে আপোনালোকে এই সময়ছোৱাত, এই COVID-19ৰ সময়ছোৱাত আপোনালোকে ঘৰত থাকক, ষ্টে হোম ষ্টে ছেফ, আৰু নিজৰ কোৱাৰেণ্টাইন উপভোগ কৰক। এতিয়া মই আপোনালোকৰ কাৰণে এটি খুব জনপ্ৰিয় গীত স্বৰ্গীয় জয়ন্ত হাজৰিকাদেৱৰ মই গাব ওলাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। ধন্যবাদ।
পূজা শিৱম। যিহেতু আমি জানো যে কৰোনা মহামাৰীৰ বাবে চৰকাৰে গোটেই ভাৰতবৰ্ষতে লকডাউন ঘোষণা কৰিছে আৰু আচলতে এই বেমাৰটোৰ পৰা আঁতৰি থকাৰ এটাই উপায় আছে, আমি যাতে ঘৰত থাকো। মই আপোনালোকক অনুৰোধ কৰিছো আপোনালোকেও যাতে ঘৰত থাকে আৰু বাহিৰলৈ নোলায়। মই গম পাইছো লকডাউন যিহেতু চলি আছে, সেইটো কাৰণে আপোনালোকে বিভিন্ন ধৰণৰ কামত নিজকে এংগেজ কৰি ৰাখিছে। সেইবাবে ময়ো পঢ়া শুনাৰ বাহিৰেও নিজৰ গানত বা অন্যান্য কামত নিজকে ব্যস্ত কৰি ৰাখিছো। মই মোৰ শিক্ষাগুৰুৰ ওচৰতো গান শিকি আছো মোবাইলৰ মাধ্যমেৰে, অডিঅ'